Hey guys, আজি আহি গ'লো মই গুৱাহাটী কালি আহি গ'লো ৰাতি মানে আৰু দাদা মানে ছোৱালীজনী যিহেতু বাৰ্থডে আছে আৰু বাৰ্থডে কাৰণে মই গুৱাহাটী আহি গ'লো মানে ৰাস্তাত কোনো ধৰণৰ ভিডিঅ'জটো বনোৱা নহ'ল ৰাতি আৰু মই আজি মৰ্ণিং টাইম পাই গ'লোঁ আৰু শুলোঁ দিনটো মেলি তাৰপিছত এতিয়া আমি বাৰ্থডে আছে আজি আৰু বাৰ্থডে পাৰ্টি দিছে যিহেতু হোটেলত তো আজি কোনখন হোটেলত দিছে কি হোটেলত দিছে আজি সকলোবিলাক আপোনালোকক দেখাম আৰু গুৱাহাটীত প্ৰথমবাৰ এনেকৈ বাৰ্থডে পাৰ্টি হোটেলত নিউ এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট আৰু কি খুৱাই কি কেনেকুৱা সকলোবিলাক আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাব আপোনালোকে ভাল লাগিলে এটা লাইক কৰি দিব আৰু লাহেকৈ আমি ওলাই যাম আৰু এতিয়া লাহেকৈ অলপ দেৰি পিছত আমি ওলাই যাম হোটেললৈ বুলি আৰু বেছি সময় নাই আমি ওলাই যাম আৰু তাৰপৰা আমি এটা ধুনীয়াকৈ ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু ব'লক ভিডিঅ'টো শেষলৈকে আপোনালোকে চাওক যেতিয়া আমি ওলাই আহিছোঁ বাৰ্থডেলৈ হেৰি হোটেললৈ হোটেলখনৰ নাম কি পেহী ৰেচিপি ট্ৰেইন ৰেষ্টুৰেণ্ট আচ্ছা আমি এতিয়া আহি আছোঁ ৰেচিপি কিবা নুফুটে যে মুখত ৰেচিপি ট্ৰেইন ৰেষ্টুৰেণ্ট আমি এতিয়া আহি আছোঁ ৰেচিপি ট্ৰেইন ৰেষ্টুৰেণ্টত এইফালে চাওক আমাৰ পুটপুটি হাঁহি এটা মাৰি দে এজনী আমাৰ মৰমৰ ভাগিন মৰমত আমি মাতো পুটপুটি মই মাতো হয় নাই পুটপুটি খং উঠিছে আৰু এতিয়া আমি যাম তাত কি থালি দিয়ে আপোনালোকক দেখাম থালিটো আপোনালোকে গৈ আছোঁ বিন্দাছ আমি এইখিনি গৈ আছোঁ এতিয়া গোটেইখিনি এইফালে চাওক পূৰা মানুহ আহি আছোঁ এইফালে আমি এতিয়া গুৱাহাটীত এনি ক'ত গলিত সোমাইছোঁ আৰু নাম চাম নাজানো মই কাহিলীপাৰা একজেক্ট লোকেশ্যন কাহিলীপাৰা আৰু এনেকৈ আমি গাড়ী দেখি আছোঁ মই বহিছোঁ লাষ্টৰ চিটত এইয়া পেহী এইফালে আমাৰ দাইটি আৰু ইয়াত চুমিবা এইফালে বিন্দুৱে গাড়ী চলাই আছে বিন্দাছ আহি আছোঁ এতিয়া আৰু এনেকৈ আমি এনি গলি আমি ঘোচ চোকা আহি আৰু এনেকৈ আমি গৈ মেলি য'তে ত'তে আমি গৈ আছোঁ মানে সৰু গলি মই যিহেতু নাম চাম নাজানো গলিবিলাক আৰু গুৱাহাটী এনেকুৱা কিছুমান গলি আছে যিবিলাকত নামি নাজানো আমিবিলাকে আৰু এনেকৈ গৈ মইতো প্ৰথমবাৰ আহিছোঁ এনেকৈ পূৰা গৈ আছোঁ গাড়ীত ভিন্দৈ গাড়ী মই চলাই আছে পূৰা আৰু এনেকৈ গৈ আমি চাওক এই পূৰা ট্ৰেফিক হৈ আছে আৰু লাহে আমি এনেকৈ গৈ এইফালে ৰাস্তা আমি ঘোচাকৈ ৰাস্তা আমি পहुঁচ গিয়া আহি গ'লোঁ এতিয়া আমি পাই গ'লোঁ লক্ষ্মীনগৰৰ পৰা ক'ত আছে গণেশ মন্দিৰ এফালে এনেকৈ আহি আছোঁ আৰু এতিয়া এডোখৰ আৰু এতিয়া আমি লক্ষ্মীনগৰ হয় এনেকৈ লক্ষ্মীনগৰৰ পৰা লেফ্ট টাৰ্ণ লৈ আহিবি আপোনালোকক গণেশ মন্দিৰ পাওঁ গণেশ মন্দিৰ ক'ত আছে চাওক কেনেকুৱা ভিৰ হৈ আছে গুৱাহাটী চবৰ কাৰণে সাধাৰণ হৈ থাকিলে আৰু আমি এতিয়া পাই গ'লোঁ গণেশ মন্দিৰ এইটো গণেশ মন্দিৰ আগফালে থাকক আৰু প্ৰথমবাৰ এনেকৈ দেখিছোঁ চাগে মইতো গুৱাহাটী অহাই নহয় আমিতো গাঁৱৰ মানুহ প্ৰথম গণেশ মন্দিৰটো দেখিছোঁ আৰু গণেশ মন্দিৰৰ ভিতৰত বোলে যিটো মুকুট আছে মানে মুকুটটো বোলে সোণৰ হয় সেইটো দেখিলোঁ কেমেৰাত আমি আবদ্ধ কৰিব নোৱাৰিলোঁ আমাৰ কাৰণ কেমেৰা কোৱালিটিটো বেয়া আপোনালোকে জানেই আৰু তেনেকৈ আমি অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক আৰু এনেকৈ গৈ হামলোক পहुঁচ গয়া আভি টাউনকে মাজত আৰু टाउनर मदद चाप राम किंतु इतना ट्रैफिक है हम लोगों का जो सका है गाड़ी में वो घोड़ने की मन नहीं करता है क्योंकि ट्रैफिक इतना ज़्यादा है तो इसीलिए हम लोगों का जो सका है वो चलना मुश्किल हो रहा है আৰু এইখন চাওক চিটি চেণ্টাৰ অলপ দূৰৰ পৰা দেখাইছোঁ যিহেতু বহুত বেছি জাম হৈ আছে
আৰু এখন চিটি চেণ্টাৰ হয়তো বহু লোকে বহু ইউটিউব চেনেলত এইবিলাক দেখিয়ে থাকে আৰু গুৱাহাটীখন একো ডাঙৰ বস্তু নহয় দেখাবলগীয়া কাৰণ আমি আপাৰ আচামৰ পৰা প্ৰথম গৈছোঁ কাৰণে মই নিজৰ কাৰণে এইটোকেইটা মই কভাৰ কৰিছোঁ যে মই এনেকৈ দেখিছোঁ তো বেলেগৰ কাৰণে নহয় আৰু মোৰ ভইচ কোৱালিটিত যাওঁ এই কুকুৰা আৰু সেইকাৰণে কুকুৰা হাঁহ এইবিলাক কুকুৰ চব লগত থাকে সেইকাৰণে ভইচ দিলেও মানে ঘৰত ইগন'ৰ কৰি দিব অলপ দেই বৰ বেছি মানে এইবিলাক হাঁহ কুকুৰাই আমনি কৰি থাকে আৰু এনেকৈ ফাইনেলি আমি পাই গ'লোঁ ৰেচিপি ট্ৰেইন ৰেষ্টুৰেণ্ট আৰু ইয়াতে আমি গাড়ীখন পাৰ্কিং কৰি লৈছোঁ ফাৰ্ষ্ট টাইম তাৰপিছত এনেকৈ পাৰ্কিং কৰিলে আমি ওপৰলৈ যাম লাহেকৈ আৰু গাড়ীৰ প্লেচটো হৈছে গাড়ী যিটো পাৰ্কিং কৰিছে সেইটো আণ্ডাৰগ্ৰাউণ্ড হয় আৰু হোটেলৰ তলতে আছে তাতে আমি পাৰ্কিং কৰি ল'লোঁ আৰু আমি এনেকৈ আহি হোটেলৰ 4th ফ্ল'ৰ পাই গ'লোঁ আৰু 4th ফ্ল'ৰ পোৱাৰ লগে লগে পূৰা সাজু হৈ আছে চবে কেক কাটিবৰ কাৰণে আৰু আমাৰ পুটপুটি একদম বাপেকৰ কোচতহে উঠি আছে তাই লাষ্টটো বৰ বেছিটো আৰু এইফালে ডেক'ৰেশ্যন চাওক কি ধুনীয়া ডেক'ৰেশ্যন হৈ আছে আৰু পূৰা ৰেডি টু কেক কাটিং আৰু পূৰা ৰেডি টু কেক কাটিং পূৰা কেক চেক কাটিব এতিয়া মানুহ চানুহ লাহে লাহে হৈছে আৰু এতিয়া কেকটো লাহেকৈ কটা হ'ব আপোনালোকে প্ৰথম ডেক'ৰেশ্যনটো চাওক কিমান ধুনীয়া এটা ডেক'ৰেশ্যন দিয়া আছে ইয়াত এখন মেইন য'ত কেক কাটিব সেইডোখৰ জেগা আৰু এইফালে চাওক গোটেইখিনি কিমান ধুনীয়াকৈ দেখাইছোঁ আপোনালোকে চাওক আৰু এইবিলাক আৰু এনেকৈ বাহিৰত চাওক না ডেক'ৰেশ্যনটো বাহিৰৰ ডেক'ৰেশ্যন পূৰা লাইট চাইট লগাই দিছে আৰু এনেকৈ আৰু বাহিৰৰখিনি অকণমান ভিডিঅ' কৰি দিলোঁ আৰু দিয়কচোন আহিছোঁ প্ৰথমবাৰ আকৌনো কেতিয়া যাম সেইকাৰণে বাহিৰৰখিনি অলপ দেখালোঁ আপোনাক তাৰপিছত ভিতৰলৈ গৈছোঁ কেক পূৰা কাটি ৰেডি কৰি দিছে আৰু প্ৰথমতে খাবলৈ দিছিলে ষ্টাৰ্টাৰ সেইবিলাক ভিডিঅ' কৰা নহ'লে ডাইৰেক্ট কেকটো খালোঁ তাৰপিছত আমি চিধাই মই যাব লগা হ'ল বাহিৰলৈ পূৰা তললৈ গ'লোঁগৈ তললৈ কেলৈ আহিলোঁ গম পায়নে গাইজ তললৈ আহিলোঁ মোৰ মূৰৰ বিষ ইমানেই বেছি হৈছে আৰু মই সেইটো কাৰণে মূৰৰ বিষ বেছি কাৰণে মই লগালগ গৈছোঁ ফাৰ্মাচীৰ পৰা আনিছোঁ টেবলেট খাই আকৌ আহি গৈছোঁ এনেকৈ চাওক এইখন হোটেল তলৰ পৰা আহি ফাৰ্মাচীৰ পৰা আহি আকৌ আহি গৈছোঁ এইখনতে দিছে যিহেতু এইখন হোটেলতে আজি পাৰ্টিটো চলি আছে আৰু আমাৰ ভিতৰলৈ সোমাই আহি দেখিলোঁ আমাৰ এই কলিজাকণৰ উৎপাতকণ দেখিছেনে ফুটফুটি উৎপাত দেখিছে কেনেকুৱা দৌৰি ফুৰিছে তাই প্ৰথমতে বৰ লাজ কৰিলে তাৰপিছত দেখিছে বা মই একেবাৰে তাইক ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ ইমান অসতি তাই এই দুষ্টামিবোৰ আচলতে মৰম লাগে আৰু বৰ মৰম লগা দুষ্টামিবিলাক চায়ো ভাল লাগে সেইকাৰণে মনে মনে ভিডিঅ' এটাকে কৰি ৰাখিলোঁ क्या बोला तूने তোৰ চাইড দে তো আপুনি ইমানকৈ লৈছে খুব লৈছ যে তাত বা বঢ়িয়া তোৱে খাই চেহেৰা বনা আৰু এইখিনি চাওক খাবলৈ পূৰা ৰেডি হৈ আছে কি ধুনীয়াকৈ পোলাও আছে ভাত আছে আৰু এইটো কি আছিলে মই নিজেও নেচালোঁ মই কি হয় এটা শুকান চব্জি আছিলে এইটো পনীৰ আৰু চিকেন এইফালে আছে মাছ আৰু তিনিটা সেইকেইটাই হয় মানে এইটো খাইছোঁ মই এইকেইটা মই গোটেইকেইটা খাইছোঁ আৰু এইটো তেনেকৈ খোৱা নাই এইটো মই নেখালোঁ কি হয় বা এইটো য়েল্ল' ডাল নে কি লিখা আছে দাইল মানে এইটো পোলাও এইটো ভাত এইফালে চাওমিন আছিলে আৰু এইফালে এইটো পনীৰ কিবা বাটাৰ মচলা আছিলে আৰু এইটো চাওক মোৰ থালিখন এইখনেই মানে খুব কম খাইছোঁ মই এইখন মোৰ থালি আৰু এনেকৈ মই খাই লওঁ ৰ'ব A few moments later.
আৰু ফাইনেলি গাইছ এতিয়া আহি খালোঁ, খানা পিনা হৈ গ'ল আৰু এতিয়া অকণমান পঢ়িছোঁ আৰু অলপ আগত মই মানে এটা টেবলেট খাই লৈছোঁ, ইমান মাথাটো বিষালে। আৰু ভিডিঅ'টো আপোনালোকে ভবা নিচিনাকৈ মই ভিডিঅ'টো হয়তো বনাব পৰা নাই কাৰণ মোৰতো বহুত বেছি বিষালে। আৰু এতিয়া মই চাওক এয়া এটা টেবলেট, সেইটো আপোনালোকে দেখাইছোঁ, এটা টেবলেট খাইছোঁ। চাওক টেবলেট খাই মেলি ভিডিঅ' বনাব লগা হৈছে, এনেকুৱা অৱস্থা হৈ গৈছে। আৰু কি কৰিম গাইছ, পূৰা বেছি মূৰ বিষ হৈ গ'লে মোৰ এনেকুৱাই হৈ যায়। আৰু এনেকৈ ভাত চাত খালোঁ, বেছি খাবও নোৱাৰিলোঁ আজি আৰু মূৰটো বহুত বেছি বিষাই আছে এতিয়াও। আৰু এনেকৈ ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো বনাই মেলি আকৌ ভইচটো মোৰ ঘৰত দিবহি লগা হৈছে কাৰণ তাতে এটা গান লাগি আছিলে ব্ৰেক চাইডত, সেইকাৰণে কপিৰাইট ষ্ট্ৰাইক আহি যাব। সেইটো কাৰণে তাতে মই ভিডিঅ'টো তাৰ ভইচটো শুনি দিলোঁ আৰু এনেকৈ ঘৰত আহি আকৌ ভইচটো দিব লগা হৈছে। আৰু এনেকৈ টাটা বাই বাই দি মই খুৰা বাইকত বহি ল'লোঁ আৰু বহি মেলি চিধা গুচি গ'লোঁ খুৰাহঁতৰ ঘৰলৈ বুলি। আৰু মোৰ মূৰ বিষটো ইমানেই বেছি হ'ল যে মই থাকিব পৰা নাই তাত, আৰু লগালগ খুৰা ঘৰলৈ বুলি ওলাই আহিলোঁ। আৰু তেনেকৈ ৰাস্তাত আপোনালোকে চাওক তেনেকৈ আহি আছোঁ লাইটৰ পোহৰত, আৰু ৰাতি 12টামান বাজি আছেগৈ তাৰ পৰা আহোঁতে। আৰু এতিয়া এনেকৈ আহি উলুবাৰী হৈ হৈ নাজানো আৰু এইবিলাক। আৰু আজি হয়তো ভিডিঅ'টো বহুত বেছি ভাল হোৱা নাই কাৰণ ভিডিঅ'টো বনোৱা ইমান জোচ নাই, নাথাকিলেগৈ লাষ্টত মূৰটো বহুত বেছি বিষ হৈ গ'ল। আৰু আপোনালোকে তথাপিতো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব, ভাল পালে লাইক এটা কৰিব। আৰু নতুনকৈ কোনোবা যদি মোৰ চেনেললৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। আগলৈ মই ভাল ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে মাত্ৰ ভাল কমেণ্ট দি যাব বুলি আশা কৰিলোঁ। ধন্যবাদ। मेरे वीडियो में गलत कमेंट मत कीजिए यार। अरे भाई समझ के बोल रहा हूँ यार, बुरा लगता है भाई, आप लोग भी जानते हो यार।